মনোৰঞ্জন শৰ্মা মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আমিও ভালে আছো। আজি হৈছে এটি বিশেষ দিন, শিৱজীৰ আজি এটা বিশেষ দিন। আজি হৈছে 1 মাৰ্চ, মহাশিৱৰাত্ৰি। এনে শিৱৰাত্ৰি প্ৰত্যেক মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিৰ দিনা হয়, কিন্তু মহাশিৱৰাত্ৰি বছৰত এবাৰহে হয়। সেইটো হৈছে ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিৰ দিনা। মা পাৰ্বতীৰ কঠোৰ তপস্যাৰ কাৰণে শিৱজীয়ে মা পাৰ্বতীক তেওঁ পত্নী ৰূপে মানি লৈছিল আৰু আজিৰ দিনাই তেওঁলোক দুজনে বিবাহ সম্পন্ন কৰিছিল বুলি জনা যায়। আৰু আপোনালোকক দেখাব চেষ্টা কৰিম আজিৰ দিনটো কি কি কৰোঁ নকৰোঁ। শিৱজীৰ আৰাধনা কৰিবৰ কাৰণে সোমবাৰ আৰু শাওনৰ কেইদিন শুভ বুলি জনা যায়, কিন্তু মহাশিৱৰাত্ৰিত এটা বিশেষ মহত্ব আছে। মই এতিয়া আছোঁ বিশ্বনাথ চাৰিআলি গলীয়া গাঁৱত। ইয়াত বহুতো জেগাত মহাশিৱৰাত্ৰি পালন কৰিছে আৰু ময়ো অলপ পূজা দি আহোঁ বুলি ভাবিছোঁ মহাশিৱৰাত্ৰিৰ উপলক্ষে। এতিয়া বাজিব সন্ধিয়াৰ 6টা বজাৰ লগে লগে ইয়াত আৰম্ভ হ'ব 1 লক্ষাধিকৰো অধিক চাকি বাতি প্ৰজ্বলন, যাক লাখবতী প্ৰজ্বলন বুলি কোৱা হয়, লাখবাতি প্ৰজ্বলন বুলি কোৱা হয়। আৰু লগতে দেখা পাব ভজন কীৰ্তন, একেবাৰে বিৰাট মনোমোহিত দৃশ্য আপোনালোকে উপভোগ কৰিব পাব। শংকৰ ভগৱান কি জয়। পূজা তো দিও বাদি সাজা তো ফুল চढ़ाओ, পূজা তো মাতা লক্ষ্মী बसी देव आजा, माता लक्ष्मी बसी देव आजा, कर संसार यो श्यानो हारो दियो बारी।
यत्र पूर्वे साध्याः सन्ति देवाः ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वै श्रवणाय कुर्महे समे कामान् कामकामाय मह्यं कामेश्वरो वै श्रवणो ददातु कुबेर শিৱজী আৰু মা পাৰ্বতীৰ বিবাহৰ উপলক্ষে ভক্তসকলে বিৰাটে আনন্দময় পৰিৱেশ গঢ়ি তুলিছে। এয়া মহাশিৱৰাত্ৰিৰ উপলক্ষে প্ৰসাদ গ্ৰহণ কৰিলোঁ। সেইকাৰণে এই দিনত বিশেষ দিন বুলি জনা যায়। ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ আৰু ধন্যবাদ।